যদি আপুনি কাৰোবাক নিজৰ পৰা বেছি ভৰসা কৰিব আৰম্ভ কৰি দিয়া, তেতিয়া আপোনাৰ লগত অকল এই দুইটা বস্তুই হয়। হ'ব পাৰে সেইজন মানুহক আপুনি গোটেই জীৱনৰ কাৰণে পাই লোৱা, নহ'লে দ্বিতীয় নম্বৰ সেইজন মানুহে আপোনাক গোটেই জীৱনৰ কাৰণে এটা বহুত ডাঙৰ শিক্ষা দি যায়। শুনা, যদি আপোনাক কোনোবা মানুহে ফ্ৰড কৰে আৰু আপুনি তেওঁক ক্ষমা কৰি দিয়ে, কিন্তু আপুনি সেইজন মানুহক দ্বিতীয়বাৰ সুবিধা কেতিয়াও নিদিব। যদি আপুনি তেওঁক দ্বিতীয়বাৰ সুবিধা দিয়া, তেতিয়া ভাবি লোৱা আপুনি তেওঁক চাকু দি দিলা। সেইটো দেখি পাই আপুনি কয় যে প্ৰথমবাৰত যিহেতু আঁতৰে থাকি গৈছিলে, সেইটো এতিয়া সম্পূৰ্ণ কৰি লোৱা। যদি তথাপিও আপোনাক লাগে যে এই মানুহজন আমাৰেই হয়, তেনেহ'লে ইমান মনত ৰাখা, যদি সেই মানুহজন আপোনাৰ হ'লেহেঁতেন, তেতিয়া আপোনাৰ লগত কেতিয়াও ভুল কাম নকৰিলেহেঁতেন। ভুল কৰাৰ আগত এইটো নিশ্চয় ভাবিলেহেঁতেন, তেওঁৰ হৃদয়ত কেনেকৈ লাগিব, কিমান দুখত থাকিব তেওঁ।